নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু মই ভালে আছোঁ। আজি হৈছে মানডে। আজিৰ পৰা আমাৰ আকৌ ডিউটি ষ্টাৰ্ট হৈ গ'ল। কালি অলপ আৰাম পাইছিলোঁ, ৰেষ্ট হ'ল। কালি ছানডে মোৰ উইক অফ আছিলে আৰু কালি ঘৰত গোটেই দিনটো থাকিলোঁ। ইমান গৰমত ক'ত যাম, গৰমত গৈ লাভ নাই। আৰু কালিৰ পৰা লাইন নাই, একেবাৰে ইনভাৰ্টাৰত চলি আছোঁ আৰু যোনটো ফেনৰ বতাহ আছে ইমানে শ্ল', সেইকাৰণে ফেনখন চাওক বন্ধ কৰি থৈ দিছোঁ আৰু ভালকৈ যাতে ৰাতি টোপনি হয় সেইকাৰণে আমি এইটো চাওক টেবুল ফেন লগাই দিছোঁ, ধুনীয়াকৈ টোপনিটো হয় ৰাতি। আৰু আমি এতিয়া আজি আহিলোঁ, ডিউটি কমপ্লিট কৰি মেলি আহিলোঁ আৰু পূৰা টায়াৰ্ড হৈ আছোঁ। আৰু আমি গৈ মেলি এতিয়া খানা চানা বনাব লাগিব, খাব লাগিব। ৰাতি 9:30 পাৰ হৈ গ'ল আৰু আমি গৈ মেলি চাওঁ এতিয়া কিচেনত কি প্ৰিপেৰেশ্যন হৈ আছে আৰু আপোনালোকক দেখুৱাই দিম আৰু আজি গৰমৰ দিনৰ খানাটো কি হৈ আছে। তাৰ আগত আপোনালোকক দেখুৱাই দিছোঁ আমাৰ ফেমিলি মেম্বাৰবোৰ কি কৰি আছে। এইপিনে চাওক, সিহঁতক চাওক, আজি সিহঁতক খুৱাব বাকী আছে, ভোক লাগিছে সেইকাৰণে চব একেলগতে খানা খাই আছে। চাওক পূৰা ভোক লাগিছে। ইয়াক চাওক, ই অকলে অকলে বহি আছে, ইয়াকো বহুত জোৰকৈ ভোক লাগিছে। ইয়াকো খানাটো খুৱাব লাগিব আৰু আমিও খানাটো খাব লাগিব। আৰু কিচেনত সোমাম এতিয়া, চাম কি কি ৰেডি হৈ আছে আৰু আপোনালোকক দেখুৱাই দিম আৰু আজি খানাটো কি হৈ আছে। চ' বলক দেখুৱাই দিছোঁ। এইপিনে চাওক কিচেনত ৰেডি হৈ আছে ফ্ৰাই। এই কি ফ্ৰাই হয় এইখন? হা কি ফ্ৰাই হয় এইবোৰ? আৰু চানা। চানা কাৰ কাৰণে? চানাটো মই নাখাওঁ, তুমি খাবা নেকি ৰাতিপুৱা? ভাল লাগে জানো চানা খাই? অহ, আৰু ভাত ক'ত? ইয়াত কি কেৰাহীত তেল দিছা নেকি? অঁ, ফ্ৰাই কৰিবৰ কাৰণে ন? অঁ, আৰু ভাতটো বনাব লাগিব আৰু আচ্ছা, টেষ্টি হ'বনে আজি খানাটো? জ্বলা বেছি নিদিবা, জ্বলা মই খাব নোৱাৰোঁ, কমকৈ খাওঁ জ্বলাটো। এই পলাই গৈছে চাওক, খানা বনাই থাকোঁতে ঘৰত পলাই গৈছে। চাওক ক'ত ৰখি আছে, ক'ত গেছ আছে আৰু ক'ত ৰান্ধনি আছে। চাওক এইপিনে চাওক, চাইছেনে আপোনালোকে কেনেকৈ ভয় পাই আছে? ত' আপোনালোকে দেখুৱাই থাকিম কেনেকৈ খানাটো ৰেডি হয় আৰু চাই লওক। এইপিনে চাওক, মছলা দি দিয়া, ইয়াত কি কি দিব আছে ধুনীয়াকৈ। এইপিনে চাওক, ইয়াত আহিলে হালধি, তাৰপিছত আৰু কি কি আহিব আমি দেখাই দিছোঁ। এইপিনে আহিলে জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ আহিব। এতিয়া এইটো হৈ গ'ল গৰম মছলা পাউডাৰ, এইটো নেলাগে, এইটো চিলি দিম। আৰু এইটো হৈ গ'ল আপোনাৰ মিট মছলা পাউডাৰ আৰু জিৰা পাউডাৰ। চব মছলাবোৰ পৰিব, আজি খানাটো পূৰা টেষ্টি হ'ব গাইজ, মজা লাগিব খাবলৈ। আৰু ভাতটো বনাব আছেই আমাৰ, হয়নে? কেঁচা জলকীয়া, জলকীয়া বেছি নিদিবা, মই খাব নোৱাৰোঁ ন জ্বলা হ'লে, কমকৈ দিবা। কেইটা দি আছা ইয়াত? বা দুটা দিছা, ইমান জ্বলা কেনেকৈ খাম জ্বলা? হা, ইমান জ্বলা দিছা যে মই কেনেকৈ খাম জ্বলা হ'লে? সঁচাকৈ আজি এইবোৰ অনাব বহুত জ্বলা হয়। মই টেষ্ট কৰি চাইছোঁ, কালি বনাইছিলোঁ আৰু কালি ছানডে আছিলে যিহেতু সেইকাৰণে মই লিভাৰ বনাইছিলোঁ। লিভাৰ ফ্ৰাই অলপ আছে, মোৰ টেষ্টি লাগে বহুত, খাই পিনি অলপ থৈ দিছোঁ মোৰ কাৰণে, ৰাতি খানাটো খাম। ত' আৰু দেখুৱাই দিছোঁ বাহিৰত কণ্ডিশ্যনটো কেনেকুৱা হৈ আছে আমাৰ বেলকনিত। নিমখটো আছে, ইয়াতে আছে, লোৱা। চাইছেনে নিমখ দিব পাহৰি যায়, লোৱা। বলক আমি বেলকনিত যাওঁ, বাহিৰৰ দৃশ্যটো কেনেকুৱা হৈ আছে আপোনালোকক দেখুৱাই দিওঁ। পূৰা আন্ধাৰ হৈ আছে একদম, পূৰা লাইটখন চলাই ল'লে ভাল হয় আৰু। এইপিনে চাওক গাইজ, এতিয়া 9:30 পাৰ হৈ গ'ল, ৰাস্তাত এটা মানুহ নাই, গাড়ী ৰখি আছে। এইখন আমাৰ ফ্লেটৰ কুকুৰ হয়, ই অকলে অকলে গৈ আছে আৰু। এইপিনে চাওক, কোনো নাই, মানুহ একদম খালী, চব ঘৰৰ ভিতৰতে বহি আছে। চাওক এইপিনে লাইট জ্বলি আছে অকল, আৰু ইয়াত এটা মানুহ নাই। আৰু চাওক পূৰা আকাশত একদম পূৰা ক'লা কৰি থৈছে, ৰাতি বৰষুণ দিব নেকি, আকাশত তৰা নাই বাৰু, ভালেই হ'ব। চ' বলক আমি ভিতৰত যাওঁ আৰু বাহিৰত বতাহ চতাহ নাই, পূৰা গৰম লাগি আছে। আমি ভিতৰত গৈ অলপ ৰেষ্ট কৰোঁ আৰু সিহঁতক আমাৰ পাখিবোৰতো অলপ খানা চানাটো খুৱাই দিওঁ, তাৰপিছত আমি ডিনাৰ কৰিব বহিম আৰু। চ' চাই থাকক। চ' গাইজ, আমাৰ খানাটো কিমান দূৰলৈকে আগবাঢ়িলে আমি কিচেনত অকণমান সোমাই কিনে চাওঁ ইয়াত কি কি হৈ আছে ৰেডি।
ক'ত ৰেডি হোৱা নাই চোন ইয়াত কি আছে কালি আৰে চানা বৰ ডেঞ্জাৰ খানা হৈ আছে আজি আৰু কি কৰি আছা তুমি বাচন ধুই আছা ভালকে ধুই আছা তো কেনেকুৱা লাগিছে বাচন ধুই ভাল লাগিছে ইপিনে সব মিস্ত্ৰীয়ে পুৰা কাম কৰি আছে বাচন ধুবই আহিছা ন তুমি মোক ধুবই লাগিব ন ঘৰৰ কাম কৰিব লাগিব ভালকে পুৰা একদম জিলিক জিলিক হ'ব লাগে পুৰা গ্লেজ মাৰিব লাগে আৰু এইপিনে আমাৰ ইহঁতক খুৱাই দিওঁ ভোক লাগিছে পুৰা চাইছেনে খানাটো খুৱাব লাগিব ইহঁতক পগলাৰ নিচিনা কৰি আছে চাওক এইপিনে চাওক মই খিৰিকী খুলি দিলোঁ আৰু এইপিনে চাওক মোৰ দানা ৰেডি হৈ গ'ল ইহঁতক এতিয়া খুৱাই দিম আৰু চ' খাই লোৱা এইপিনে চাওক খোৱা ষ্টাৰ্ট কৰি দিছে আৰু ভোক লাগিছে যে পুৰা খাই আছে চাওক গম পাই গৈছে যে মই খানা আনিছোঁ হাতত সেইকাৰণে আগতে পুৰা একদম ডান্স কৰি আছিল আৰু খাব বুলি এইপিনে চাওক পুৰা খাই আছে খানাটো ভোক লাগিছে কিমান জোৰকৈ চাইছেনে একদম পগলাৰ নিচিনা কৰি আছে ভোকত এইপিনে চাওক চব মোৰ হাতৰ ওপৰতে বহি গৈছে এইপিনে চাওক কোনে কাৰ আগত খাব কম্পিটিশ্যন এইপিনে চাওক পুৰা কম্পিটিশ্যন চলি আছে আৰু কোনে আগত শেষ কৰিব পাৰে কি কৰিছা খানা খুৱাইছোঁ ৰাতি হৈ গ'ল যে আমি খাম যেনেকৈ ভোক লাগে সিহঁতৰ ভোক লাগে নহয় দিনততো আমি ডিউটিত যাওঁ নেথাকোঁ ঘৰত সিহঁতৰ গোটেই দিনটো অকলে থাকে ভোক লাগি যায় সেইকাৰণে মই যেতিয়া ডিউটিৰ পৰা আহোঁ ইহঁতক অলপ খানাটো খুৱাই দিওঁ আৰু তাৰপিছত খাই আছে চোৱা তাৰপিছত ভালকৈ খানাটো খালে তাৰপিছত ৰাতি সিহঁতৰো টোপনিটো ভাল আমাৰো টোপনিটো ভাল হ'ব তোমাৰ ভাত বহাই দিলা ন পাতিলোঁ কিমান টাইম লাগিব বাৰু বেছি টাইমটো নালাগে হৈ যাব চব্জি হৈ আছে তো গাইজ আমাৰ ডিনাৰ ৰেডি হৈ গ'ল এতিয়া আমি কিচেনত সোমাই চাওঁ কি আহি আছে এইপিনে চাওক আমাৰ ৰেডি হৈ গ'ল আজি এইপিনে চাওক গৰম গৰম ভাত লিভাৰ ফ্ৰাই আছে আৰু আলুৰ লগত কি হয় এইটো ৰঙা বেলেগ ভাজিচোন আজি এইপিনে চাওক ইমানেই গৰম খাব নোৱাৰোঁ ফেনখন অলপ স্পীড বঢ়াই দিয়া গ্লাছ লৈ লোৱা এইপিনে চাওক সিহঁতক মই খানাটো খুৱাই দিলোঁ এতিয়া টোপনি যাব এইপিনে আমাৰ গ্লাছ ৰেডি হৈ গ'ল এইপিনে চাওক চ' গাইজ আমি এতিয়া ডিনাৰ কৰি লওঁ তাৰপিছত আমি কথা পাতি আছোঁ এইপিনে চাওক মিস্ত্ৰী ৰেডি হৈ গৈছে খানাটো খুৱাবলৈ ইমান গৰম মইতো খোৱাই নাই মই এইপিনে চাওক পুৰা স্পীডত ফেন চলাই দিছোঁ ইয়াক ঠাণ্ডা হ'বলৈ দিছোঁ আৰু ভাত এইপিনে মিস্ত্ৰীয়ে গৰম গৰম খানা খাই দিছে আৰু তাক কেনেকুৱা হৈছে ভাজি আজি টেষ্টি হৈছে ন আমি বহি গৈছোঁ এতিয়া ডিনাৰ কৰিবলৈ চাওক গৰম গৰম ভাত আৰু লিভাৰ ফ্ৰাই আৰু ভাজি আৰু মিস্ত্ৰী পিনে খানাটো খাই আছে মইতো গৰম খাব নোৱাৰোঁ সেইকাৰণে ফেনৰ স্পীডটো বঢ়াই কিনে তাৰপিছত খাই আছোঁ আৰু ইমানেই গৰম কেতিয়া যে ঠাণ্ডা হ'ব তাৰপিছত খাব পাৰিম আৰু লৈ লোৱা ভাত গৰম চাওক পুৰা গৰম চাওক পুৰা ধোঁৱা ওলাইছে একদম ফেনৰ স্পীড নাই মই খাব পাৰিম একদম স্পীডত চলাই দিছোঁ তথাপি ঠাণ্ডাই নহয় গৰম পুৰা আৰু 10 মিনিটমান লাগিব তেতিয়ালৈকে আমি খানাটো খাই লওঁ আমাৰ ডিনাৰ কমপ্লিট হৈ গ'ল আমি এতিয়া শুব যাব লাগিব বিকজ অহাকালি আমাৰ দুজনৰ একো ডিউটি আছে আৰু আজি ভিডিঅ'টো ইমানেই থাকিল চ' আজি ভিডিঅ'খন চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমি আকৌ ঘূৰি আহিম নতুন ভিডিঅ' নতুন ব্লগ লৈ চ' আজিৰ দিনটোৰ কাৰণে ইমানেই থাকিল চ' বাই বাই টেক কেয়াৰ গুড নাইট